নমস্কাৰ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে, লগতে আমিও ভালে আছোঁ। আজিও মই খোৱাৰ ভিডিঅ'ৰ মাজলৈ আহিলোঁ। আজি খোৱাৰ কাৰণে মই কি কি আনিছোঁ সেইটো দেখুৱাই আছোঁ। এইটো হ'ল মাছ ভাজা, এইখিনি হৈছে পটল ভাজা, এইখিনি হৈছে জলকীয়া, এইটো হৈছে মাছৰ আঞ্জা আলু দি বনোৱা হৈছে, এইটো হৈছে তিয়া খাৰ দিয়া, এই দুটা হৈছে কণী, আৰু এইটো হৈছে মাছৰ ডিমা ভাজা, আৰু এই হৈছে টেঙা।
বন্ধ কৰি দিব দে। আশা কৰোঁ মোৰ যদি ভিডিঅ'টো চাই ভাল লাগে এটা কমেণ্ট কৰি দিব, লগতে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।